আপুনি হয়তো আপোনাৰ জীৱনটো ঘৃণা কৰিছে বিচৰাখিনি নোপোৱাৰ বাবে, কিন্তু এনেকুৱা কোনোবা আছে যিয়ে আপোনাৰ দৰে জীৱন কামনা কৰি আছে। নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। যি আছে তাতেই সন্তুষ্ট হওক আৰু আপুনি সদায় সুখী হ'ব। জীৱনৰ কাহিনী ইমান চুটি নহয় যে এদিনতে শেষ হৈ যায়। হাঁহিব লাগে, কান্দিব লাগে আৰু এইবোৰৰ লগতে জীয়াই থাকিব লাগে। ক্ষমা তাকেই কৰা যিয়ে অন্যায় কৰিছে, কিন্তু ক্ষমা তাক নকৰিবা যিয়ে বেইমানি কৰে। মানুহ যেতিয়া বিপদত পৰে তেতিয়া তেওঁলোকে উপলব্ধি কৰে যে পৃথিৱীখন কিমান কঠিন আৰু নিজৰ মানুহবোৰ কিমান নিষ্ঠুৰ। জীৱনত কোনো সমস্যা আহিলে দুখ নকৰিব, কিয়নো সুখ দুখৰ সৈতেই আমাৰ জীৱন। দুখ আছে বাবেই সুখৰ ইমান দাম। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঔষধ হ'ল হাঁহি, আৰু আটাইতকৈ ডাঙৰ সম্পদ হ'ল বুদ্ধি, আৰু আটাইতকৈ শক্তিশালী আহিলা হ'ল ধৈৰ্য, আৰু শ্ৰেষ্ঠ সুৰক্ষা হ'ল বিশ্বাস। মানুহৰ চকুৰ চাৱনিৰে চিনিব নোৱাৰি। সময়ৰ লগে লগে সকলোৰে প্ৰকৃত ৰূপ ওলাই আহে। কাৰোবাক যদি ভাল পোৱা তেনেহ'লে হৃদয়ৰ পৰা ভাল পোৱা। নিজৰ স্বাৰ্থৰ বাবে তেওঁৰ লগত ভাল পোৱাৰ অভিনয় নকৰিবা। তোমাৰ অভিনয় হয়তো এটা মানুহৰ জীৱনটোৱেই ধ্বংস হৈ যাব পাৰে। অপ্ৰিয় হ'লেও এটা কথা সঁচা যে আমি কিছুমান মানুহৰ বাবে সেই সময়লৈকে বিশেষ হৈ থাকোঁ যেতিয়ালৈকে তেওঁলোকে জীৱনত আন কাৰোবাক নাপায়। 3টা বহু কষ্টকৰ সময়। নিজৰ প্ৰকৃত অনুভৱখিনিক লুকুৱাই ৰাখি মিছা মাতিবলৈ বাধ্য হ'লে। 2, যিজনক মনে প্ৰাণে ভাল পোৱা যায় তেওঁ যদি তোমাৰ সলনি আনক ভাল পায়। 3, কোনো ভুল নকৰাকৈ যদি তুমি বদনাম মূৰত জাপি ল'ব লগা হয়। অহংকাৰ নকৰিবা, পতন হ'ব, কিন্তু জোখতকৈ বেছি সহজ সৰল মনৰো নহ'বা। কাৰণ তোমাৰ এই সৰলতাৰ সুযোগ লৈ এই স্বাৰ্থপৰ সমাজে তোমাক প্ৰবঞ্চনা কৰিব। এটা কথা সদায় মনত ৰাখিব, অসফলতা কেতিয়াও সফলতাৰ বিপৰীতে হ'ব নোৱাৰে। অসফলতা সফলতাৰ এটা অংশহে মাথো। ভগৱানে কৈছে নিজক কেতিয়াও অকলশৰীয়া বুলি ভাবি নল'বা। সদায় সত্য পথত থাকা, তোমাৰ লগত আজীৱন মই থাকিম। জীৱনলৈ ধুমুহা অহাটো খুবেই প্ৰয়োজন, কাৰণ তেতিয়াহে গম পোৱা যায় কোন তোমাৰ হাতত খামুচি ধৰিব আৰু কোন এৰি যাব। সময় পাৰ হৈ গ'লে মানুহে লাহে লাহে সকলো পাহৰি যায়। কেতিয়াবা মানুহে অকাৰণতে আপোনজনকো কন্দুৱাই থৈ যায়। কোনোবাই মোক সুধিছিল এই পৃথিৱীত আপোনাৰ আপোন কোন? মই ক'লো সময়। কিয়নো সময় যেতিয়া ভাল চলি থাকে তেতিয়া পৰো আপোন হয়, আৰু সময় যেতিয়া বেয়া চলিব ধৰে তেতিয়া আপোনো পৰ হয়। বেয়া বুলি যিটো ভাবোঁ সেইটো বেয়া বুলিয়ে কওঁ। সেইকাৰণে যিটো কওঁ মুখৰ আগত কওঁ। আনৰ দৰে মুখত মিঠা মাত আৰু মনত বেয়া ভাৱ লৈ থকা বিধৰ মই নহয়। ধুনীয়া বুলি প্ৰেম নকৰিবা, চৰিত্ৰহীনো হ'ব পাৰে। জাবৰ বুলি খালত নেপেলাবা, সোণো হ'ব পাৰে। শিল বুলি খোজ নিদিবা, তোলাও হ'ব পাৰে। দুখীয়া বুলি ঘৃণা নকৰিবা, তেওঁৰো এখন পবিত্ৰ হৃদয় থাকিব পাৰে। আঘাত বাৰে বাৰে পালেও ভাঙি নপৰিবা, কাৰণ যি গছৰ ফল বেছি মিঠা সেই গছলৈ শিলগুটি বেছিকৈ দলিয়াবই। আপুনি আপোনাৰ সপোনৰ পিছত এনেকুৱাকৈ দৌৰক যাতে এদিন আপোনাক পাবৰ বাবে মানুহে সপোন দেখে।